हेलो नमस्कार कि खबर आशा करूँ सकलोरे ভাল और मोरो ভাল। तो गाइस आज माने बहुत दिन हल भिडिओ सिडिओ দিব পৰা নাই। আজি बहुत दिन मूर्त भिडिओ दिम বুলি ভাবিছোঁ। तो আজি আমি গৈ আছোঁ মানে টেঙা আনিবলৈ। तो আজি কাতি বিহু ন, तो তাৰ কাৰণে টেঙা আনিবলৈ গৈ আছোঁ আৰু। तो गाइस আমি টেঙা ল'বলৈ গৈ আছোঁ আৰু লগত আছে ভাইটি আৰু দুজন আছে। গাইস আমি এনেকৈ গৈ আছোঁ জংঘলে জংঘলে। কি ল'বলৈ কৰেচোন আৰু এইফালে ডাং এডাল আছে, মানে উঠিব পাৰিব যদি উঠিম আকৌ। এইফালে গৈ আছোঁ জংঘল জংঘল গাইছ। তো গাইছ ফাইনেলি ঔটেঙা গছজোপা গুৰিত পালোহি। এজোপা হৈছে আৰু ইফালে টেঙা লাগি আছে গাইছ। ফাইনেলি মই মানে গছজোপা গুৰিত আহি তাৰ গছত উঠিম বুলি ভাবিছোঁ। তো গাইছ এফালে উঠি আছোঁ। তো গাইছ গছত উঠি আহিলোঁ। বহুত দিনৰ মূৰত গছত উঠিছোঁ, কি মজা লাগিছে বে। তো গাইছ এইখিনিতে টেঙা পাৰিম বুলি উঠিলোঁ। পূৰা পৰুৱা মানে গছজোপা পূৰা গাই চাই বগাইছে। ইয়াৰ ওচৰতে টেঙা। মই উঠিছিলোঁ ঔটেঙা গছত আৰু ইমান পৰুৱা ন গাইছ, থাকিবলৈ নোৱাৰিলে, সেইকাৰণে মই নামি আহিলোঁ। তাৰপিছত ভাইটি এজন উঠি আছে ওপৰত, ই পাৰি আছে আৰু ঔটেঙা পাৰি দিলে মানে সেই ভাইটিজনে। এতিয়া ঔটেঙা ঔটেঙা ঐয়া সৰু সৰুটোকে পাৰিলে ই ন বেছিকৈ। তো গাইছ চাওক মই কিয় নামিলোঁ আপোনালোকক দেখাই দিছোঁ। এইটো চাওকচোন ইমান পৰুৱা বাপ। গাইছ চাওক থাকিব পৰা নাই, মানে ঔটেঙা ভৰুৱা হৈ গ'ল এইফালে। তই কি পাতে চাতে নিবি নেকি? এইটো নামিব নিদিলি যে। তো গাইছ এইফালে এইটো নামি আছে। নাম নাম জলদি নাম, লাহে লাহে নুশুনিলে। ইমান পৰুৱা আছে, এতিয়া গৈ কাটিব লাগিব গাইছ। আকৌ এতিয়া বাঁহ কাটিব যাব আছে নে কি? বাঁহ চাহ কাটিব যাম আৰু এইফালে গৈ আছোঁ ঘৰলৈ বুলি। আৰু এনেকৈ আমি ঘৰলৈ গৈ আছোঁ। তো গাইছ বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিব পৰা নাই, মানে মোৰ মোবাইলটো অলপ প্ৰব্লেম হৈ আছিলে। তো মোবাইলটো ভাঙি আছে মানে, তাৰ কাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাই। এইটো ভাইটিৰ ফোনেৰে বনাই আছোঁ। তো গাইছ ফাইনেলি আমি টেঙা কাটিম এতিয়া। আমি ঔটেঙা বুলি কওঁ, আপোনালোকে কি কয় কমেণ্ট কৰি জনাব। টেঙা কাটি আছোঁ। এনেকৈ আমি টেঙা কাটিবলৈ ওলালোঁ। তো টেঙা কাটিবলৈ দাখন এইখন দেখিছে নহয় আপোনালোকে, লাগিব নেকি? তো এতিয়া কাটি যাম। আপোনালোকে কেনেকৈ কৈছে কমেণ্ট কৰি জনাব। কি মজা গাইছ, কি ধুনীয়া চাওক। তো গাইছ এইফালে কাটি হৈ গ'ল। তো এতিয়া ধুবলৈ লৈ যাওঁ গাইছ, আহক ধুবলৈ যাওঁ। আছোঁ আৰু ধুই ধুই এইফালে থৈ গৈছোঁ। তো গাইছ এইফালে পৰি গ'ল, এটা উঠাব লাগিব। ইমান কষ্টকৈ কাটিছোঁ যেতিয়া কৰিবতো লাগিব মতা মানুহ যে। তো গাইছ আমি বাঁহ কাটিম বুলি ওলাই গ'লোঁ। বাঁহ চাহ কাটি আহিম মানে। গাইছ আমি মানে পথাৰে পথাৰে গৈ আছোঁ। এইফালে আমাৰ ধান পকিলে মানে কাটিব হ'ব মানে পূজাৰ পিছত। তো গৈ আছে চাৰিওফালে গাইছ ধানে ধান। এতিয়া আমি কাটিম বাঁহ নে কি কাটিছে জানো, গিৰি আছে চাগে। তো গাইছ মানে আমাৰ ইয়াত বাঁহ আছেতো, পূৰা মানে বেলেগ মানুহে পূৰা কাটি কাটি নিয়ে, মানে অলপ ঘৰৰ পৰা দূৰত আছেতো, হয় নাই? চুৰ হয় আৰু আমাৰ বাঁহ মানে এইখন দাহ আৰু ইয়াতে আছে বাঁহ। তো বাঁহ কাটিম বুলি আহিলোঁ। তো এইফালে আছে একদম মানে জংঘল, পূৰা জংঘল কাটি কাটি যাব লাগিব বাঁহ কাটিব হ'লে। এডাল বাঁহ দেখিছোঁ ধুনীয়া, মই গ'ল কাটোনে? তো গাইছ বাঁহ বুলি ক'বলৈ এইডালে ভাল আৰু নে কি? তো কাটিয়ে দিওঁ আৰু
আজি কি বাৰ? আজি বুধবাৰ। বুধবাৰ। তো গাইছ এইখিনিতে বাঁহডাল কাটি হ'ল, তো দাঙি নি আছোঁ মানে ইমান গধুৰ, অকলে দাঙিব নোৱাৰে, তো তিনিজনে ধৰি আছোঁ এনেকৈ। তো গাইছ একে গুৰিত মানে মই ধৰি আছোঁ। তো গাইছ আজি মানে আমি চাকি জ্বলাম বুলি আহিলোঁ, তো জ্বলালোঁ। তেতিয়া আৰু এজেগাত আছে তাত জ্বলাই লওঁগৈ। আমি এনেকৈ পথাৰৰ মাজে মাজে গৈ আছোঁ চাকি জ্বলাম বুলি। তো গাইছ এনেকৈ আহি আছোঁ, ভাইটিৰ পিছত আছে আৰু বোকা আছে গাইছ, পানী শুকুৱাই নাই। আৰু লগত সেইফালে চাকি জ্বলাবলৈ সেইফালে ফাইনেলি ভাইটিয়ে মানে চাকি জ্বলাবলৈ ৰেডি কৰি আছে। তো গাইছ ফাইনেলি জ্বলাই হ'ল, এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। আৰু এইফালে ভাইটি